হে দোস্ত বহুতে জানে কিন্তু বহুতে নাজানেও যিসকলে নাজানে তেওঁলোকক জনাবৰ বাবে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে কথাটো হ'ল হোৱাটছএপত যে আমি ষ্টিকাৰ পঠাব পাৰোঁ এইখন মোৰ কম্বলৰ ওপৰত আছে মোৰ মোবাইল এই মোবাইলটোৰ ভিতৰত আছে হোৱাটছএপ এতিয়া হোৱাটছএপত আমি ষ্টিকাৰ পঠাব পাৰোঁ কিন্তু ৰ'ব মই এনেকুৱা হালধীয়া কালাৰৰ চুলি নোহোৱা টপামূৰা ষ্টিকাৰৰ কথা কোৱা নাই মই কৈছোঁ এনেকুৱা ষ্টিকাৰৰ কথা মানে মই নিজকে ষ্টিকাৰ হিচাপে কেনেকৈ পঠাই দিব পাৰোঁ বা আপুনি নিজকে ষ্টিকাৰ হিচাপে কেনেকৈ পঠাই দিব পাৰে এতিয়া আহি গ'ল এনেকুৱা এটা ষ্টিকাৰ সাগৰিকাই পঠাইছে গীতাৰ থৈও পঠাইছে এইবিলাক ষ্টিকাৰবোৰো আমি কেনেকুৱাকৈ বনাব পাৰোঁ কেনেকুৱাকৈ পঠাব পাৰোঁ আজি মই এইটো ক'বলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে ৰ'ব ইহঁতক কৈ লিখি দিওঁ হ'ব দে বহুত দি আছে নহ'লে তো বলক আমি এইটো শিকি লওঁ কেনেকৈনো বনোৱা হয় চাওক এইটো কৰিবৰ বাবে পোনপ্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰি লওক আৰু ইয়াত লিখি দিয়ক হোৱাটছএপ কাৰণ আপোনাৰ যদি হোৱাটছএপটো আপডেট হৈ থকা নাই এই কামটো কৰিব নোৱাৰে চ' ইয়াত আপডেট বুলি আহিব আপডেট কৰি লওক যদি আপডেট কৰা আছে এনেকৈ আহিব মোৰ দৰে কাৰণ মোৰো আপডেট কৰাই আছে এইটো আপডেট কৰাৰ পিছত আপুনি এটা এপ ডাউনলোড কৰক এই এপটোৰ নাম হৈছে বেকগ্ৰাউণ্ড ইৰেজাৰ এই এপটো এই 3 নম্বৰ এপটো ডাউনলোড কৰি লওক 2 MBৰ এপ বহুত জলদি ডাউনলোড হৈ যাব আৰু এই এপটো ডাউনলোড কৰাৰ পিছত আৰু এটা এপ আপোনালোকে ডাউনলোড কৰিব লাগিব আৰু এই এপটোৰ নাম হৈছে পাৰ্চনেল ষ্টিকাৰ্ছ ফৰ হোৱাটছএপ এনেকৈ মাৰি দিব ওপৰতে আহি যাব এই এপটো ডাউনলোড কৰি লওক এইটো এটা সৰু এপ এই এপটো ডাউনলোড কৰি লওক এতিয়া এই দুয়োটা এপ ডাউনলোড কৰাৰ পিছত পোনপ্ৰথমতে আপোনালোকে উলিয়াই লওক বেকগ্ৰাউণ্ড ইৰেজাৰ নামৰ এই এপটো আৰু ইয়াত লোড ফটোত মাৰি দিয়ক আপোনাৰ গেলাৰী খোলা যাব অলপমান এক্সেছ বিচাৰিব তেওঁলোকে এক্সেছ কটা মাৰি ফেলে গেলাৰী অ'পেন কৰি লওক আৰু ইয়াত আপুনি এটা ফটো এডিট কৰক ধৰক মই এই ফটোটো এডিট কৰিম মোৰ এই ফটোটো এডিট কৰাৰ বাবে অলপ ক্ৰপ কৰি লওক লাগে অতি সহজ এডিট কৰিবলৈ মানে বেকগ্ৰাউণ্ডটো আমি নাইকিয়া কৰি দিম ফটোটোৰ তাৰপিছত আপোনালোকে ইয়াত মেনুৱেলিও কৰিব পাৰে বেকগ্ৰাউণ্ডটো নাইকিয়া বা এই তলত যিটো মেজিক বুলি অপশ্যন আছে এই মেজিকটোৰে অতি সহজে কৰিব পাৰে কাষলৈকে নিলেই হ'ল মানে ই ধুনীয়াকৈ একদম স্মুথলি বেকগ্ৰাউণ্ডটো নোহোৱা কৰি দিব আৰু এটা কথা এনেকুৱাকৈ আপোনালোকে 3টা ফটো এডিট কৰিব লাগিব মানে 3টা ফটোৰ বেকগ্ৰাউণ্ডটো নোহোৱা কৰিব লাগিব এটা দুটা কৰিলে নহয় 3টা কমচে কম 3টা তাতকৈ বেছিও কৰিব পাৰে কিন্তু কমচে কম 3টা ফটো আপোনালোকৰ এনেকুৱাকৈ ধুনীয়াকৈ বেকগ্ৰাউণ্ডটো নাইকিয়া কৰি দিয়ক আৰু তাৰপিছত ছেভ কৰি লওক মোৰ বাৰু এটা বনোৱা হৈ গ'ল আৰু 2টা বনাব আছে আপোনালোকক পুনৰ কৈছোঁ টোটেল 3টা বনাব 3টা নবনালে কিন্তু পাৰ্চনেল ষ্টিকাৰ নামৰ এপটোৰ পৰা হোৱাটছএপলৈকে নিব নোৱাৰিব তো 3টা বনোৱা হোৱাৰ পিছত ছেভ কৰি ল'ব এতিয়া খুলি লওক পাৰ্চনেল ষ্টিকাৰ ফৰ হোৱাটছএপ নামৰ এপটো অলপ আগতে ইনষ্টল কৰা এই এপটো খোলাৰ লগে লগে আপুনি ষ্টিকাৰকেইটা দেখাই পাব অলপ আগতে বনোৱা কাৰণ এই ষ্টিকাৰকেইটা এটা বেলেগ ফৰ্মেটত ছেভ হয় এতিয়া ইয়াত আহিব এড টু হোৱাটছএপ মানে হোৱাটছএপত ষ্টিকাৰকেইটা লৈ যাব আপোনাক ক'ব তাত ক্লিক কৰি দিব ষ্টিকাৰকেইটা হোৱাটছএপত গুচি যাব আৰু এতিয়া খুলি লওক আপোনাৰ হোৱাটছএপ এই ইম'জিৰ চিম্বলটোত মাৰি দিয়ক তাৰপিছত এই শেষৰ যিটো চিম্বল আছে ইয়াত গোটেইকেইটা ষ্টিকাৰ আহি যাব ওপৰত আপুনি বনোৱা এটা ফটো দেখা পাব তাত ক্লিক কৰাৰ লগে লগে আপুনি বনোৱা 4টা ফটো বা 3টা ফটো দেখা পাব তাৰপাছত এনজয় কৰক চাওক বহুতে জানে অলৰেডি কিন্তু বহুতে নজনাও আছে নজনাবিলাকক মই ক'লো কেনেকৈ বনাব পাৰে চ' যদি আপোনালোকৰ সৰু বাবু আছে মাইনা আছে ফটো মাৰক ধুনীয়াকৈ ষ্টিকাৰ বনাওক সকলোৱে পঠাই দিয়ক খুব ভাল লাগিব বা আপোনাৰো থপৰাটোৰ আপুনি নিজে এটা ষ্টিকাৰ বনাই পঠাব পাৰে এনেকৈয়ে মই চুলিটোলে কাটিলোঁ ঠাণ্ডা পৰিছে আৰু তো আজিলৈ ইমানে বাই বাই টাটা কলিকতা বোম্বাই